2019 লোকসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই কিন্তু 2019 লোকসভাত কংগ্ৰেছৰ হৈ কোনে কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাৰ এখন তালিকা কেৱল টাইম 8ৰ হাতত আহি পৰিছে। প্ৰথমতে এটা ব্ৰেকিং নিউজ আমি দিব খুজিছো কোকৰাঝাৰ সমষ্টিৰ পৰা, কাৰণ কোকৰাঝাৰত এবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নৱশৰণীয়া। কোকৰাঝাৰ সমষ্টিৰ তিনিগৰাকী সম্ভাৱ্য কংগ্ৰেছৰ প্ৰাৰ্থী দিছো। আপোনালোকে হয়তো আচৰিত হৈছে যে নিৰ্দলীয় নৱশৰণীয়াক আমি কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কিয় দেখুৱাইছো, কাৰণ শীঘ্ৰেই এইজন নৱশৰণীয়া কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা আছে আৰু কংগ্ৰেছলৈ যদি নৱশৰণীয়া আহে তেন্তে তেওঁ কোকৰাঝাৰৰ পৰা টিকট পোৱাটো খাটাং। নৱশৰণীয়াৰ উপৰিও কোকৰাঝাৰৰ আন দুজন কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হৈছে অগপৰ পৰা কংগ্ৰেছলৈ যোৱা দুৰ্গা দাস বড়ো আৰু শব্দ ৰাভা। কোকৰাঝাৰত আমি তিনিজন সম্ভাৱ্য প্ৰাৰ্থী ৰাখিছোঁ, নৱশৰণীয়া, দুৰ্গা দাস বড়ো, শব্দ ৰাভা। কোকৰাঝাৰৰ পিছত আন এটা আকৰ্ষণীয় সমষ্টি হৈছে বৰপেটা। এই বৰপেটাত কংগ্ৰেছৰ এইবাৰ তিনিজন বিশেষ প্ৰাৰ্থী থাকিব, আটাইকেইজন সংগঠন কৰি ৰাজনীতিলৈ অহা। বৰপেটাত আমি মুঠতে 5জন সম্ভাৱ্য প্ৰাৰ্থী ৰাখিছোঁ। তাৰ প্ৰথমতে আছে বিশ্বজিৎ ৰায়, দ্বিতীয়তে আব্দুল খালেক, তাৰ পিছত আব্দুল ৰহিম খান, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি কৰি কংগ্ৰেছলৈ অহা কমল মেধি। বৰপেটাত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী এই 5জন আৰু এই 5জনৰ ভিতৰতেই কোনোবা এজনে টিকট পোৱাটো নিশ্চিত হৈছে। এই 5জনৰ উপৰিও বৰপেটাত আৰু এটা নাম ওলাইছে, প্ৰাক্তন জনিয়াৰ বিধায়ক আব্দুল ৰৌফ। কংগ্ৰেছৰ বাবে হাই প্ৰফাইল সমষ্টি হৈছে ডিব্ৰুগড়। এসময়ত কংগ্ৰেছৰ দুৰ্গ আছিল, কিন্তু সেই দুৰ্গ ৰামেশ্বৰ তেলীয়ে খহাই লৈ গৈছিল। এইবাৰ কোনে কোনে টিকট পোৱাৰ সম্ভাৱনা আছে, কোনজন প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ? ডিব্ৰুগড়ত কংগ্ৰেছৰ হেভিৱেইট নাম আছে। তাৰ ভিতৰত আছে পৱন সিং ঘাটোৱাৰ, মনোজ ধানোৱাৰ, প্ৰদ্যুৎ বৰদলৈ আৰু পৃথিৱী মাঝি। এই চাৰিওজনে এইবাৰ ডিব্ৰুগড়ৰ পৰা লোকসভাত প্ৰতিনিধিত্ব কৰিবলৈ মন মেলিছে আৰু এই 4জনৰ ভিতৰত এজনেই টিকট পাব। এইবাৰ আহিছোঁ উত্তৰ অসমৰ লখিমপুৰ সমষ্টিলৈ। লখিমপুৰত প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে ভূপেন বৰা, জয়প্ৰকাশ দাস অথবা ডক্টৰ হেমহৰি প্ৰসন্ন পেগুৱে। একেদৰে তেজপুৰ সমষ্টিত কোনে কোনে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিব আৰু কোনে টিকেট পাব? তেজপুৰত শান্তিয়াজ কুজুৰ, অপূৰ্ব ভট্টাচাৰ্য, হিৰণ্য ভূঞা আৰু দিলীপ বৰুৱা। মঙলদৈ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বহুকেইজন আছে। প্ৰথমে আছে প্ৰাণজিৎ চৌধুৰী, জয়নাথ শৰ্মা, মাধৱ ৰাজবংশী, দ্বিজেন শৰ্মা। এই 4জনৰ নাম মঙলদৈ সমষ্টিত আছে। এইবাৰ নগাঁও সমষ্টিত যুঁজখন আকৰ্ষণীয় হ'ব পাৰে, কাৰণ নগাঁৱৰ পৰা এইবাৰ লোকসভাত নামিব পাৰে একালৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইন। নগাঁৱত ৰকিবুল হুছেইনৰ লগতে বিভূতিভূষণ বৰঠাকুৰ, দুৰ্লভ চমুৱা আৰু জোন জোনালী বৰুৱা। নগাঁৱৰ পৰা আহিছোঁ ধুবুৰী লোকসভা সমষ্টিলৈ। গুল আখতাৰ বেগম, তেওঁ আগতে AUDFৰ নেতা আছিল, লগতে ৱাজেদ আলী চৌধুৰী আৰু আব্দুল হামিদ। ডিফু সমষ্টিটো কংগ্ৰেছৰ দুগৰাকী সম্ভাৱ্য প্ৰাৰ্থী আছে।
বীৰেন সিং ইংতি আৰু খৰ সিং ইংতি ইতিমধ্যে বিদ্যা সিং ইংলে বিজেপি যোগদান কৰিছে। এইবাৰ আহিছোঁ দুটা বিশেষ সমষ্টিলৈ, এটা কলিয়াবৰ আনটো যোৰহাট। এই দুয়োটা সমষ্টিৰ কোনোবা এটাৰ পৰা এইবাৰ গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰিব। আগতে কলিয়াবৰৰ সাংসদ আছিল, কিন্তু তেওঁ এবাৰ কলিয়াবৰত নেখেলিবও পাৰে, আৰু যদিহে কলিয়াবৰত তেওঁ নেখেলে তেওঁ যোৰহাটৰ পৰা খেলিব। যোৰহাট সমষ্টিত সুশান্ত বুঢ়াগোহাঁই আৰু গায়ত্ৰী সন্দিকৈ আছে। গায়ত্ৰী সন্দিকৈ বিজয় কৃষ্ণ সন্দিকৈৰ কন্যা। যদিহে গৌৰৱ গগৈ যোৰহাটত খেলে তেন্তে সুশান্ত বুঢ়াগোহাঁই আৰু গায়ত্ৰী সন্দিকৈ টিকট নাপায়, আৰু যদিহে গৌৰৱ গগৈয়ে সিদ্ধান্ত লয় যে তেওঁ কলিয়াবৰতে খেলিব তেন্তে গৌৰৱ গগৈয়ে কলিয়াবৰতেই টিকেট পাব, আৰু যদিহে কলিয়াবৰত নেখেলে তেন্তে কলিয়াবৰত আন কোন আছে কংগ্ৰেছৰ প্ৰাৰ্থী। কলিয়াবৰত গৌৰৱ গগৈ, আৰু যদিহে গৌৰৱ গগৈ নহয় তেন্তে বিস্মিতা গগৈ। কৰিমগঞ্জত ললিত মোহন শুক্লবৈদ্য, শিলচৰত সুস্মিতা দেৱ। এইবাৰ আহিছোঁ সন্মানীয় গুৱাহাটী সমষ্টিলৈ। গুৱাহাটী সাম্ভাব্য প্ৰাৰ্থী আমি চাৰিগৰাকী ৰাখিছোঁ, ৰমেন বৰঠাকুৰ, মানস বৰা, ববিতা শৰ্মা, আৰু আচৰিত যেন লাগিলেও তৰুণ গগৈক গুৱাহাটীৰ পৰা প্ৰাৰ্থিত্ব দিবলৈ কংগ্ৰেছ হাইকমাণ্ডে জোৰ দিছে। অৱশ্যে দেহাই টানে নে নাটানে তৰুণ গগৈক সেয়া তৰুণ গগৈৰ ওপৰত নিৰ্ভৰ কৰিব। এইবাৰ কংগ্ৰেছৰ যিসকল সাম্ভাব্য প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে তাত আটাইতকৈ মন দিবলগীয়া দিশটো হৈছে যে মুছলমান প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম। কংগ্ৰেছক মুছলমানৰ দল হিচাপে অভিহিত কৰা হৈছে, বিজেপিও টাৰ্গেট কৰিছে মুছলমানৰ দল হিচাপে, কিন্তু এইবাৰ মুছলমান প্ৰাৰ্থীৰ নাম হয়তো কংগ্ৰেছত কম থাকিব।